লখিমপুৰৰ নাওবৈচাৰ পাব চাৰিআলিত ভয়ংকৰ ঘটনা। এখন চিম কাৰ্ডৰ বাবে যুৱকক প্ৰাণে মৰাৰ চেষ্টা। ৱাকিবুৰ, নেকিবুৰ, সাবানুৰ, আমানুল্লাহ আৰু ৰাজিতুল ইছলাম ওৰফে গান্ধীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। যোৱা নিশা প্ৰায় 7 বজাত এজন যুৱকৰ কাটিলে হাতৰ আঙুলি। অভিযোগ অনুসৰি মোতালেব নামৰ যুৱকজনক ফোন কৰি মাতিছিল নাওবৈচা পাব চাৰিআলিত আৰু তাৰ পাছতেই ভয়ংকৰ ঘটনা সংঘটিত কৰে এই নৰপিশাচ কেইজনে মিলি। যুৱকজনক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল যদিও কোনোমতে প্ৰাণ বচাবলৈ সক্ষম হয় যুৱকজন। উক্ত ঘটনাৰ খবৰ পাই সেই ঠাইত ফতেপুৰৰ বিজেপি সদস্যসকল আহি উপস্থিত হয় আৰু যুৱকজনক উদ্ধাৰ কৰে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো বঙলমাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। এখন চিম কাৰ্ডক লৈ সংঘটিত হৈছিল এই ভয়ংকৰ আক্ৰমণৰ ঘটনা। উল্লেখনীয় যে আক্ৰমণকাৰী ৱাকিবুৰ, নেকিবুৰ, সাবানুৰ, আমানুল্লাহ আৰু ৰাজিতুল ইছলাম ওৰফে গান্ধীৰ আছে এক কলা অধ্যায়। দীৰ্ঘদিনৰ পৰাই চলাই আছে নকল সোণ আৰু নকল টকাৰ ব্যৱসায়। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আঘাতপ্ৰাপ্ত যুৱকজনে। অলপ এইটো চিমৰ এটা কিবা কাজিয়া আছিলে, তো কাজিয়াটো শেষ হৈ গৈছিলে। পিছত মোক চাৰিআলি মাতিলে, সিহঁতে মিলিব। পিছত মই গ'লোঁ, সিহঁতে চাৰিজনে দাও লৈ আহিছে। 2টা দাও আছিলে, চাৰিজনৰ হাতত 2টা দাও আছিলে। 2জনে মোক ধৰিলে আৰু এজনে দাৱৰ দি মাৰিলে। মই ৰোকা সময়তে হাতটো মোক কাটিলে, মুখতো মাৰিলে, মাৰি পেলাব বিচাৰিলে। পিছত ৰাজে মোক বচালে। এইটো আপোনাৰ অকিবুৰ, নেকিবুৰ আৰু চানোৱাৰ আৰু আমানুল্লাহ, সিহঁতে 4জন আছিলে। এতিয়া দিছোঁ এজাহাৰ। এই ঘটনা সংঘটিত কৰা এই গেঙৰ সদস্যসকলক কঠোৰ হাতে দমন কৰিব লাগে, নহ'লে সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে বুলি ৰাইজে উল্লেখ কৰিছে। এতিয়া উপায়বিহীন হৈ সংবাদ মাধ্যমৰ যোগেদি লখিমপুৰ আৰক্ষী প্ৰশাসনক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। ইয়াতো হ'ল মানে আমি চেণ্টাৰত ৰখি আছিলোঁ। মোৰ ভাইটি হয় যাক মাৰিছে, তো সিও ৰখি আছিলে। আমি অলপ দূৰত আছিলোঁ, আমি বেলেগ কিবা এটা কথা পাতি আছিলোঁ। সি মানে আমাৰ ওচৰৰ পৰা আঁতৰি আহিলে পাছত মানুহ পূৰা ভিৰ জমি আছে। আমি দৌৰি আহিলোঁ, আহি মোৰ ভাইটিক চালোঁ যে আমানুল্লাহ আৰু আমানুল্লাহ সৰু ল'ৰাটোৰ নামটো কি আছিলে, চানোৱাৰ, 2জনে ধৰি ৰাখি আছে। আৰু নেকিবুৰ যে সি মাৰি আছে, সি এনেকৈ মাৰি আছে মানে 2জনে সিহঁতে ধৰি আছে, এজনেতো লৰিব নোৱাৰে। তাৰপাছত তাৰ হাতটো কাটিলে, দাও দি মানে এনেকৈ মাৰিবলৈ লৈছিলে। মোৰ ভাইটিটো হাতেৰে ধাৰটো ৰখালে। পাছত মানুহ পূৰা ভিৰ জমি গ'ল। ভিৰ জমাৰ পিছত মানুহে দাওকেইটা কাঢ়ি ল'লে। লোৱাৰ পিছত সিহঁতে মানে বেয়াকৈ মাৰিলে। সিহঁতে 2 দিন পিছে মানুহৰ লগত মানে কাজিয়া হৈ থাকে। আমি এইটোৱে চাওঁ যে আজি আমাৰ ভাইটিৰ লগত হৈছে, কালি বেলেগৰ লগত হ'ব। তো গতিকে সিহঁতক আমি মানে আইনৰ ওচৰত আহিছোঁ। আইনে নিশ্চয় বিচাৰ কৰিব, উচিত বিচাৰ কৰিব, এইটো আমি দাবী কৰিছোঁ। আৰু সিহঁতৰ শাস্তি চাওঁ আমি। এজাহাৰ দিলোঁ আমি। এতিয়া মাত্ৰ এজাহাৰ দিলোঁ আৰু ভাইটিকো মেডিকেল কৰালোঁ। পুলিচৰ মানুহৰ লগত থাকিলে আমি মেডিকেল কৰালোঁ। এইখিনি।